মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক পৰ্যায়ৰ অসমীয়া উচ্চমানৰ পাঠ্যক্ৰমৰ অন্তৰ্গত স্নাতক দ্বিতীয় ষান্মাসিকৰ সাহিত্য তত্ত্ব এই কাকতখনৰ অন্তৰ্গত তৃতীয় গোটটি আজি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। তৃতীয় গোটটিৰ জৰিয়তে তোমালোকে শব্দালংকাৰ আৰু অৰ্থালংকাৰ আৰু ইয়াৰ বিভিন্ন প্ৰকাৰসমূহৰ বিষয়ে এটি আভাস লাভ কৰিব পাৰিবা। আজি তোমালোকক অলংকাৰৰ সংজ্ঞা, কাব্য আৰু সাহিত্যত ইয়াৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ প্ৰধান দুটা প্ৰকাৰৰ বিষয়ে চমুকৈ ক'বলৈ আগবাঢ়িছোঁ। তেন্তে আহা আমি আজিৰ আলোচনাটিৰ মাজলৈ যাওঁ। ছাত্ৰ-ছাত্ৰীসকল, অলংকাৰ শব্দটোৰ সৈতে তোমালোক সকলো পৰিচিত, নহয় জানো? কাৰণ আমি সকলোৱে জানো যে অলংকাৰ সোণ, ৰূপ আদি বিভিন্ন ধাতু বা বিভিন্ন ধৰণৰ সামগ্ৰীৰে বিভিন্ন কাৰুকাৰ্য খচিত কৰি গঢ়া আৰু দেহৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে পৰিধান কৰা হয়। কিন্তু আজি আমি আলোচনা কৰিবলৈ লোৱা অলংকাৰ হৈছে শব্দ আৰু অৰ্থৰে গঢ়া বা সৃষ্টি কৰা। এই অলংকাৰ হৈছে কাব্য বা সাহিত্য শৰীৰৰ অলংকাৰ। মানৱ শৰীৰৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে যেনেকৈ অলংকাৰ পৰিধান কৰা হয়, তেনেকৈ কাব্য বা সাহিত্যৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে অলংকাৰৰ প্ৰয়োগ কৰা হয় বা কাব্য বা সাহিত্যৰ সৌন্দৰ্য বৃদ্ধিৰ ক্ষেত্ৰত অলংকাৰে সহায় কৰে। আৰু কেৱল সাহিত্যৰ ক্ষেত্ৰতে নহয়, আমি দৈনন্দিন জীৱনতো ভাৱ বিনিময় কৰোঁতে ভাৱৰ গাঢ়তাৰ বাবে, কোৱা কথাটো সুন্দৰকৈ শ্ৰোতাজনক বুজাই দিবৰ বাবে অলংকাৰৰ প্ৰয়োগ কৰিয়েই থাকোঁ। এতিয়া এই অলংকাৰনো কি তাক স্পষ্টভাৱে বুজিবলৈ আমি ইয়াৰ ব্যুৎপত্তিগত অৰ্থলৈ চাব লাগিব। এই অলংকাৰ শব্দটো আহিছে সংস্কৃত অলম শব্দৰ পৰা। এই অলম শব্দই দুটা অৰ্থ বহন কৰে। এটা হৈছে পৰ্যাপ্তি, অৰ্থাৎ হ'ব আৰু নালাগে। যি ধৰণে কথা ক'লে কৈ সুখ লাগে বা শুনি ভাল লাগে, হ'ব আৰু নেলাগে এনেকুৱা এটা ভাৱ মনলৈ আহে, সেই ধৰণে কোৱাৰ ভংগীটোৱেই হৈছে অলংকাৰ। অলমৰ আনটো অৰ্থ হৈছে ভূষণ, অৰ্থাৎ সাহিত্যক যাৰ দ্বাৰা ভূষিত কৰা হয় তাকে অলংকাৰ বোলে। ৰূপক অৰ্থত এই অলংকাৰ শব্দই সৌন্দৰ্যক বুজায়। গতিকে থোৰতে ক'বলৈ গ'লে যিবিলাক উপাদানৰ দ্বাৰা ভাষাৰ মনোহাৰিত্য হয় সিয়েই অলংকাৰ। লগতে যি শব্দ বা বাক্যই সাহিত্যৰ শোভা আৰু মৰ্যাদা বৃদ্ধি কৰে তাকেই কাব্য বা সাহিত্যৰ অলংকাৰ বুলি ক'ব পাৰি। এই অলংকাৰ সম্পৰ্কে বিভিন্ন আলংকাৰিকে বিভিন্ন ধৰণৰ সংজ্ঞা আগবঢ়াই গৈছে। ভামহে কি কৈছে? অভীষ্ট সিদ্ধিৰ জোখাৰে ব্যৱহৃত বক্ৰতাপূৰ্ণ উক্তিৰ বৈচিত্ৰ্যই কাব্যৰ সৌন্দৰ্য বা অলংকাৰ। বামনে কৈছে কাব্য গ্ৰহণীয় অলংকাৰৰ দ্বাৰাই হয় আৰু সৌন্দৰ্যই হৈছে অলংকাৰ। দণ্ডিয়ে কৈছে কাব্যৰ শোভা বৰ্ধন কৰা ধৰ্মই হৈছে অলংকাৰ। এতিয়া এই অলংকাৰে কি কৰে? অলংকাৰে বাক্যক প্ৰভাৱশালী কৰে, বৰ্ণনীয় বিষয় স্পষ্ট ৰূপত তুলি ধৰে আৰু ৰমণীয়তা সম্পাদন কৰে। কেনেদৰে? এটা উদাহৰণৰ সহায়ত বুজাই দিছো। যদি এনেদৰে কওঁ যে মোৰ প্ৰিয় মানুহগৰাকী শেৱালি ফুলৰ দৰে, এতিয়া এনেদৰে কওঁতে সেই মানুহগৰাকীৰ যি সৰলতা, নিষ্পাপ, মানুহগৰাকীৰ সৌন্দৰ্য, শান্ত, সমাহিত এনেধৰণৰ গুণবিলাকৰ আমি উমান পাইছোঁ। পোনপটীয়াকৈ নকলেও এই শেৱালি ফুলৰ যিটো উপমা দাঙি ধৰা হৈছে তাৰ জৰিয়তে সেই মানুহগৰাকীৰ ভিতৰত থকা এই গুণবিলাক আমি অনুভৱ কৰিব পাৰিছোঁ। অৰ্থাৎ এনেদৰে কোৱাৰ লগে লগে এটা আমি অলংকাৰৰ প্ৰয়োগ কৰিছোঁ, উপমা অলংকাৰৰ। লগতে কি হৈছে, ই বাক্যটোক প্ৰভাৱশালী কৰিছে। মানুহগৰাকীৰ যি সৌন্দৰ্য, শান্ত, সমাহিত ৰূপ তাক স্পষ্ট ৰূপত তুলি ধৰিছে আৰু ৰমণীয়তা সম্পাদন কৰিছে। এনেদৰেই আমি কাব্য বা সাহিত্য আৰু দৈনন্দিন জীৱনত অলংকাৰৰ প্ৰয়োগ কৰি থাকোঁ। কিন্তু এইখিনিতে এটা কথা তোমালোকে মন কৰিবা, মানৱ শৰীৰত যেনেদৰে অলংকাৰ পৰিধান কৰিলে সৌন্দৰ্য বৃদ্ধি পায়, কিন্তু যধে মধে
যদি আমি গোটেই সৰ্বশৰীৰতেই আমি অলংকাৰ পৰিধান কৰোঁ, নিপিন্ধিবলগীয়া ঠাইতো যদি অলংকাৰ পৰিধান কৰোঁ, তেতিয়া কি হ'ব? শুৱনি দেখাতকৈ অশুৱনিহে হ'ব। তেনেদৰে কাব্য বা সাহিত্যৰ ক্ষেত্ৰতো ঠিক একেটাই। অলংকাৰৰ প্ৰয়োগে যদিও সুন্দৰ কৰে, কিন্তু যদি যধে মধে আৰু অপ্ৰয়োজনীয়ভাৱে অলংকাৰৰ প্ৰয়োগ কৰা হয়, তেতিয়া সেই কাব্য বা সাহিত্যৰ সৌন্দৰ্য বৃদ্ধি হোৱাৰ ঠাইত ম্লানহে পৰিব। আৰু অলংকাৰৰ প্ৰয়োগ নোহোৱাকৈও সাহিত্য সৌন্দৰ্য থাকিব পাৰে। যেনেদৰে এগৰাকী নাৰীৰ তেওঁৰ স্বাভাৱিক সৌন্দৰ্যই তেওঁক সুন্দৰকৈ তুলি ধৰিব পাৰে। অলংকাৰ পৰিধান নকৰিলেও তেওঁৰ স্বাভাৱিক সৌন্দৰ্যই মানুহগৰাকীক সুন্দৰ ৰূপত তুলি ধৰিব পাৰে। ঠিক তেনেদৰে কাব্য বা সাহিত্যটো অলংকাৰৰ প্ৰয়োগ নকৰিলেও সেই কাব্য বা সাহিত্য সুন্দৰ হ'ব পাৰে। এতিয়া এই অলংকাৰক দুটা দিশৰ ওপৰত ভিত্তি কৰি প্ৰধানভাৱে শ্ৰেণীবিভাজন কৰা হৈছে দুটা ভাগত। এটা হৈছে শব্দালংকাৰ আৰু আনটো অৰ্থালংকাৰ। শব্দসমূহ শ্ৰুতিমধুৰ কৰি শৃংখলাবদ্ধভাৱে সজোৱা আৰু অৰ্থৰ বৈচিত্ৰ্য কৰি ফুটাই তোলা। এই দুটা দিশৰ ওপৰত ভিত্তি কৰি অলংকাৰক এই শব্দালংকাৰ আৰু অৰ্থালংকাৰ এই দুটা ভাগত ভাগ কৰা হৈছে। এতিয়া শব্দালংকাৰনো কি? শব্দালংকাৰ হৈছে শব্দৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল। ইয়াত নিৰ্দিষ্ট শব্দৰ যোগেদিহে অলংকাৰ প্ৰকাশ পায়। শব্দৰ ধ্বনিৰ সৌন্দৰ্যৰ সহায়ত যি অলংকাৰ সৃষ্টি হয় সিয়েই শব্দালংকাৰ। বৰ্ণবিন্যাসৰ চমৎকাৰিতাই হৈছে ইয়াৰ অৰ্থাৎ শব্দালংকাৰৰ মূল কথা। সেই যি নিৰ্দিষ্ট শব্দৰ যোগেদি অলংকাৰ প্ৰকাশ পায়, সেই নিৰ্দিষ্ট শব্দটোৰ সলনি যদি সমাৰ্থক আন শব্দৰ প্ৰয়োগ কৰা হয়, তেতিয়া কিন্তু সেই অলংকাৰ লুপ্ত পায়। সেয়ে ইয়াক কি কোৱা হয়? শব্দালংকাৰ বুলি কোৱা হয়। এটা উদাহৰণ আগবঢ়াইছো। বেলি বহালৈকে ৰলে তোমাৰ বেলি হ'ব। ইয়াত প্ৰথম বেলিটোৱে সূৰ্যক বুজাইছে আৰু দ্বিতীয় বেলিটোৱে বুজাইছে পলম। এতিয়া এই কথাষাৰ আমি যদি প্ৰথম বেলিটোৰ ঠাইত সূৰ্য ব্যৱহাৰ কৰোঁ আৰু দ্বিতীয় বেলিটোৰ ঠাইত পলম ব্যৱহাৰ কৰোঁ, তেতিয়া বাক্যটো কি হ'ব? সূৰ্য অস্ত যোৱালৈকে ৰলে তোমাৰ পলম হ'ব। এতিয়া শুনিবলৈ কোনটো বাক্য শুৱলা হৈছে? প্ৰথমটো নে দ্বিতীয়টো? প্ৰথমটো নহয় জানো? বেলি বহালৈকে ৰলে তোমাৰ বেলি হ'ব। অৰ্থাৎ দুয়োটা বাক্যই যদিও একেটা বক্তব্যকে প্ৰকাশ কৰিছে, কিন্তু প্ৰথম বেলিটোৰ দুবাৰ প্ৰয়োগ হোৱাৰ বাবে একেটা শব্দই বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰি আৰু কি কৰিছে? এটা অলংকাৰৰ সৃষ্টি কৰিছে, ধ্বনি সৌন্দৰ্যৰ সৃষ্টি কৰিছে, শুনিবলৈ শুৱলা হৈছে। আৰু এটা উদাহৰণ দিছো। তব কোপনলে পৰি অনংগ অনংগ হৈছিলে। এতিয়া ইয়াত প্ৰথম অনংগৰ অৰ্থ হৈছে মদন বা কামদেৱ আৰু দ্বিতীয় অনংগৰ অৰ্থ হৈছে অংগহীন। এনেদৰে শব্দালংকাৰৰ অস্তিত্ব কেৱল শব্দৰ ওপৰত নিৰ্ভৰ কৰিয়েই সৃষ্টি হয়। এই শব্দালংকাৰক আকৌ প্ৰধানত 5টা ভাগত ভাগ কৰিছে: অনুপ্ৰাস, যমক, শ্লেষ, বক্ৰোক্তি আৰু পুনৰুক্ত বদাভাস। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ পাঠদান ইমানতে সামৰিব বিচাৰিছো। আমি পৰৱৰ্তী সময়ত শব্দালংকাৰৰ এই বিভাগসমূহৰ বিষয়ে আলোচনা কৰিম।